হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এখন লেবৰ ভিতৰুৱা পৰিৱেশ। এয়া চাব পাৰিছে লেবৰ ভিতৰত সকলোখিনি মাইক্ৰস্কোপ, কালচাৰ্ছ এইবোৰ থোৱা আছে। অৰ্থাৎ এই লেবটো হৈছে মাইক'লজি লেব বুলি কোৱা হয়। মাইক'লজি অৰ্থাৎ যিটো ফাংগাছ অৰ্থাৎ ভেঁকুৰৰ বিষয়ে সৰু সৰু মাইক্ৰ' অৰ্গেনিজমছৰ বিষয়ে য'ত ষ্টাডি কৰা হয় সেই মাইক'লজি বুলি কোৱা হয় তাক, য'ত ষ্টাডি অফ ফাংগাছ বুলি কোৱা হয়। আৰু সেই মাইক'লজি লেব হয় এইটো। আৰু ইয়াৰ ভিতৰত মাইক্ৰ'বায়'লজি যেনেকুৱা ফাংগাছ আছে, বেক্টেৰিয়া আছে বা সৰু সৰু মাইক্ৰ' অৰ্গেনিজম যিবোৰ আছে সেইবিলাকৰ বিষয়ে ইয়াত ষ্টাডি কৰা হয়। এয়া দেখিব পাৰিছেনে? এইবিলাক হয় কালচাৰ্ছ, যিবোৰত মাইক্ৰ' অৰ্গেনিজমছ বা বেক্টেৰিয়া বা ফাংগাছ এইবিলাকৰ কালচাৰ্ছ কৰা হয়। ইয়াত লাৰ্জ স্কেলত তেওঁলোকক গ্ৰ' কৰা হয়। ইয়াত ফাংগাছ আছে, এইবিলাকক খাবলৈ দিয়া হয়। জেল আছে, আগৰ জেল বা তেওঁলোকৰ ফিডিং মেটেৰিয়েলছ দিয়া হয় আৰু এইবিলাক খাই তেওঁলোকে বংশ বৃদ্ধি কৰে। আৰু এইবিলাক যিকেইটা দেখিব পাৰিছে এইকেইটা হৈছে লেবৰ ভিতৰত থকা ইনকিউবেটৰ। ইয়াত এটা টেম্পাৰেচাৰ মেইনটেইন কৰা হয় এই কালচাৰ্ছবিলাক যেতিয়া কৰা হয় এইবিলাকক ৰাখিবলৈ। আৰু ইয়াৰ টেম্পাৰেচাৰ ফাংগাছৰ কাৰণে আৰু বেক্টেৰিয়াৰ কাৰণে দুটাৰ কাৰণে বেলেগ বেলেগ হয়। এটা 27 ডিগ্ৰী চেণ্টিগ্ৰেড হয় আৰু 29 ডিগ্ৰী আণ্ডো হয়। এইফালে চলি আছিলে আমাক কৰিব দিয়া প্ৰেক্টিকেলটোৰ কিবা এটা গৰম হ'বলৈ দিছে আৰু সেই সময়খিনিত এনেকৈ কালচাৰ বনাবলৈ আমাৰ জেলখিনি গৰম হ'বলৈ দিয়া হৈছে। আৰু ফাইনেলি এইখিনি আছিলে আমাৰ প্লাণ্ট পেথলজিৰ আণ্ডাৰত থকা মাইক'লজি লেবৰ ভিতৰত এখন সৰু পৰিৱেশ। আশা কৰিছোঁ সকলোৱে ভাল পাব এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।